নমস্কাৰ বন্ধুসকল মই আজি আপোনালোকৰ লগত এটা ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিম বুলি ভাবিছো হেতু হৈছে সকলোৰে পৰিচিত প্ৰবীণ শৰ্মা ডাঙৰীয়া আপোনালোকে কেতিয়াবা স্যালাডেৰে ফ্লেগ বনোৱা দেখিছেনে হয় স্যালাডেৰে ফ্লেগ বনোৱা মই আজি দেখুৱাম বুলি ভাবিছো যেটো আমি কেতিয়াও নাভাবো যে স্যালাডেৰেও ফ্লেগ বনাব পাৰি বলক বেছি কথা নকৈ পেলাই সিধা আমি ক্লিপটোকে চাবলৈ যাওঁ আমি দেখিছে আপোনালোকে তেওঁ আৰম্ভ কৰিছে বনাবৰ কাৰণে আপোনালোকে হয়তো ভাবিছে কি হয় মই কম কিহেৰে বনাবলৈ লৈছে তেওঁ দেখিছে আপোনালোকে ইমান ধুনীয়াকৈ তেওঁ ইমান নিপুণতাৰে কামবোৰ কৰিছে আৰু এয়া হৈছে এটা হৈছে গাজৰ আৰু এটা হৈছে মূলা যিটো নেকি আমি কেতিয়াও নাভাবোঁ যে আমি খোৱা স্যালাডেৰেও এইবোৰ বনাবলৈ পাৰি চাওকচোন তেওঁ কিমান যে ধুনীয়াকৈ কিমান সৰলতাৰে কামখিনি আৰু কিমান নিপুণতাৰে তেওঁ কৰিছে দেখিছে এইটো যেটো গ্ৰীণ কালাৰটো দিছে এইটো হৈছে কবিৰ যোনটো একদম গ্ৰীণ কালাৰৰ যোনটো পাত থাকে সেইটো হয় মানে স্যালাডটো মানে ইমান ধুনীয়াকৈ তেওঁ বাছি উলিয়াইছে কোনটো মানে বেছি ভাল হ'ব দেখিছে ইমান ভাল লাগিছে দেখি পেলাই ইয়াত দেখিছে এবাৰৰ যিটো আমাৰ স্বাধীনতা দিৱস যিটো আমাৰ ৭৫তম হয় সেই সংখ্যাটো তেওঁ আনকি এই স্যালাডেৰে লিখিছে অৰ্থাৎ মূলাৰে লিখিছে কিমান ধুনীয়াকৈ লিখিছে চাওকচোন বাৰু দেখিছে তেওঁ প্ৰায় বনাই সম্পূৰ্ণ কৰি দিছে আৰু সঁচাকৈ তেওঁৰ এই প্ৰতিভাটো মানিব লাগিব তেওঁ অকল এইটো বুলিয়ে নহয় সেইদিনাখনৰ যোনটো ভিডিঅ' মই দিছিলোঁ তাতেও তেওঁৰ দেখিব পোৱা গৈছে তেওঁ বিভিন্ন ধৰণৰ বস্তুবোৰ যি বনাইছিলে আৰু শেষত এইটোৱে ক'ম যে মামালে বহুত ধন্যবাদ যাচিলোঁ তেওঁ এই সৰুকৈ হ'লেও ভিডিঅ' ক্লিপটো যেন মোলৈ দিলে খুব ভাল লাগিছে মোক দিয়াৰ কাৰণে থেংক ইউ ছ' মাছ মামা আৰু সকলোৱে যেন ভিডিঅ'টো চাই লাইক কৰে ছাবস্ক্ৰাইব কৰে সিমানে কম আৰু লাষ্টত ইয়াতছে বেছি নকওঁ এইটো চাওক একেবাৰে সম্পূৰ্ণ হোৱাৰ পাছৰ দৃশ্য